पृथ्वीराज देबमेश नारायणआ बीपीएफ दलाव एमपि बिसायख'थिनि थाखाय क'क्राझार लकसभा बियाबाव बिजाथि महरै गेलेगोन होननानै एप्लिकेशन हरनायनि थाखायसो बीपीएफ दलआ बिथांनि मुंखौ पेनेलिस्टआव लाबोदोंमोन। নহয় एसटी নহয় तथापि তেওঁ মানে আবেদন কৰিছিল নেকি টিকেট পাবৰ কাৰণে এপ্লিকেশন দিছিল নেকি এই কাৰণে লিষ্টত দিয়া হৈছিল পেনেল লিষ্টত দিয়া হৈছিল। नाथाय बिथाङा एसटी नङा बिनिखायनो बीपीएफ दलआ बिथांनो एमपि बिसायख'थिनि थाखाय बिजाथि होआसै। তেওঁতো টিকেট নাপায় তেওঁ एसटी নহয় आरो बिथां पृथ्वीराज देबमेश नारायणआ उदां बिजाथि गेलेनो नागिरब्लाबो बिथाङा गेलेनो हाया मानोना बिथाङा एसटी नङा। बिथां प्रमिला ब्रह्मआ बेफोर बाथ्राखौ दिनै खौरांगिरिफोरनि सिगाङाव बुङो। गुबुन फारसेथिं बिथाङा बुंबावनाय बायदिब्ला हाग्रामा महिलारिया जायनो बिजाथि होदों बिनिनो रायजो राजाफोरा बहद होगोन। बीपीएफ दलआ गोबां बिजनेसमेन गोबां लेबार मावनानै जाग्रा सुबुंफोर गोबां खेला बोनानै जाग्रा सुबुंफोर गोबां अट' सालायनानै जाग्रा गासै रायजो राजाफोरानो हाग्रामा दैदेननाय बीपीएफ सरकारनो बहद होगोन। आरो लोगोसे बिथाङा बुंबावो बे बारनि एमपि बिसायख'थियाव क'क्राझार लकसभा बियाबाव एनडीए आरो बीपीएफ दलजोंनो जुजिलायनाय जागोन होननानै बिथाङा गोख्रों रावजों बुङो। खौरांगिरिफोरनि सिगाङाव बिथाङा आरोबाव मा बाथ्रा फोरमायदों आबुङै मिथिनानै लानि फै। লোকসভা ইলেকশনৰ কাৰণে আমাৰ পুৰা জোৰদাৰকৈ চলি আছে। আমাৰ ব্লক ডিষ্ট্ৰিক্ট মিটিং কৰাটো হৈ আছে আৰু এনেকৈ মিটিং কৰাৰ পিছত পাব্লিকে এতিয়া মানে ৰাইজে যিবিলাক ভোটাৰবিলাকে এতিয়া আমাৰ ফালে গতি কৰিছে। গতিকে এইবিলাক কৰাৰ পিছত এতিয়া আমি পকেট মিটিং কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ বঙালী চেল আছে বঙালী চেলেও মানে তাহাঁতে যথেষ্ট কষ্ট কৰিছে যাতে আমি বঙালী ভোটটো পাই যাওঁ ধুনীয়াকৈ পাই যাওঁ যাতে ভুল নহয় তাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। তো তেওঁলোকৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাটো মানে মই বহুত ভাল পাইছোঁ। আৰু এতিয়া তেওঁলোকে ৰাইজে যাতে বুজি পায় তেওঁলোকৰ মুখৰ কথাটো শুনি পেলাই কিছুমানে হয়তো মানে সন্দেহ কৰিব পাৰে যে আমি অহা নাই আমি নাহিলে মানে তেওঁলোকৰ মুখৰ কথাৰ ওপৰত ৰাইজে বিশ্বাস নকৰিব পাৰে সেইটো ভাবি পেলাই আমাক মাতিছে মই আহিছোঁ যে আগন্তুক এমপি ইলেকশ্যনটো যদি আমি ইলেকশ্যনত যদি আমি আমাৰ কেণ্ডিডেটক পাৰ কৰাব পাৰিম তেতিয়াহ'লে আমাৰ হাগ্ৰামা ডাঙৰীয়াক আমি আকৌ বিটিচিৰ চিফ হিচাপে পাম। যদি আমি বিটিচিৰ চিফ হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক পাওঁ তেতিয়াহ'লে আমাৰ উন্নতিৰ পথত আমি আগৰ দৰে আমি গতি কৰিব পাৰিম। সেই কথাটো মই তেওঁলোকক বুজাইছোঁ। তেওঁলোকৰ বহুত অসুবিধা আছে গলি কিছুমান ৰাস্তা হোৱা নাই সেই কথা তেওঁলোকে মোক অৱগত কৰিছে। ঠিক আছে আমাৰ এমপি যদি থাকে তেতিয়াহ'লে উন্নতিৰ কাৰণে ফাণ্ড পোৱা যায় সেই ফাণ্ডবিলাকৰ পৰা যাতে আমি গলি ৰাস্তাবিলাক বনাবৰ কাৰণে আমি ক্ষমতাটো পাই যাওঁ তাৰ কাৰণে মই তেওঁলোকক বুজাইছোঁ। 2000 যেহেতু নৱকুমাৰ চৰণীয়া দুইবাৰকৈ জিকি গ'ল এবাৰ কেনেকুৱা হ'ব বুলি ভাবে? এতিয়াতো নৱকুমাৰৰ কথাই নাই তেওঁৰ চাৰ্টিফিকেটো কেঞ্চেল হৈছে। কেঞ্চেল নহ'লেও তেওঁ যদি নমিনেশ্যন দিলেহেঁতেন আমাৰ বড়ো লোকসকলে কেতিয়াও আৰু নৱচৰণীয়াক তৃতীয়বাৰৰ কাৰণে তেওঁলোকে ভোট নিদিয়ে। সেই মানে কথা একেবাৰে ধ্ৰুৱ সত্য হয়। সকলোৱে এইবাৰ মানে চিন্তা কৰি ৰাখিছে নৱচৰণীয়াক মানে আমি ভোট নিদিম কাৰণ তেওঁক ভোট দিয়াৰ পিছত আমি একো পোৱা নাই। এইটো ৰাইজৰ কথা। গাঁও গৈ পেলাই মই যিটো পাইছোঁ মুছলিম এৰিয়াত গৈছোঁ ৰাজবংশী এৰিয়াত গৈছোঁ তাত সকলোৱে কৈছে যে নৱচৰণীয়া ভোট দিয়াৰ পিছত আমি ঠগ খালোঁ আৰু বঙালী এৰিয়াততো আমাৰ টাউন এৰিয়াতো আমি একো দেখাই নাই পাব্লিকে একো দেখা পোৱা নাই। তো তেওঁক তৃতীয়বাৰৰ কাৰণে কি ভুল কৰিবৰ কাৰণে আকৌ ভুল কৰিবৰ কাৰণে তেওঁ কিয় ভোট দিব? এনেও তেওঁ এইবাৰ ষ্টেণ্ড কৰিব নোৱাৰে। কংগ্ৰেছ আছে আৰু এইপিনে এনডিএ আছে কাৰ লগত যুঁজ হ'ব বুলি ভাবে? যুঁজ হ'লে এনডিএৰ লগতে আমাৰ যুঁজ হ'ব আৰু বেলেগটো নাই। ইউপিপিএল আৰু আমাৰ মাজতে মানে যুঁজটো হ'ব। কিন্তু ৰাইজে একেবাৰে সঠিক সিদ্ধান্ত লৈছে যে এইবাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত যি আমাৰ দল আছে বিপিএফ তাকে ভোট দিয়া হ'ব। বিজনেছমেনৰ পৰা আৰম্ভ কৰি
মানে লেবাৰ কৰি খোৱা মানুহবিলাকৰ পৰা আৰম্ভ কৰি ঠেলা আল্লা অটো আল্লা চবেই মানে এতিয়া হাগ্ৰামা মহিলাৰীকে বিচাৰে হাগ্ৰামা মহিলাৰী যি কেণ্ডিডেটক নিদিয়ক কিয় আমি PPFকে ভোট দিম এইটো একেবাৰে থিৰাং কৰি ৰাইজে ৰাখি থৈছে পৃথিৱীৰাজ নাৰায়ণ দেৱ মেছেজ যেহেতু তেওঁতো টিকেট নাপায় তেওঁ ST নহয় তথাপি তেওঁ মানে আবেদন কৰিছিল নেকি টিকেট পাবৰ কাৰণে এপ্লিকেশ্যন দিছিল নেকি সেইকাৰণে লিষ্টত দিয়া হৈছিলে পেনেল লিষ্টত দিয়া হৈছিলে কিন্তু পেনেল লিষ্টতহে দিয়া হৈছে কিন্তু খাম্পা বৰগেৰী আমাৰ কেণ্ডিডেট আগৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন দিব পাৰে যদি তেওঁ মানে পায় তেওঁ কেণ্ডিডেটছৰ যদি কেঞ্চেল নহয় তেতিয়াহ'লে দিব পাৰে যুঁজিব পাৰে ইয়াত আমাৰ ক'বলগীয়া কথা নাই কিন্তু তেওঁ থিয় দিব নোৱাৰে কাৰণ তেওঁ ST নহয় বুলি আমি সকলোৱে জানো কেনেকুৱা ফেক্টৰ হ'ব বুলি ভাবে যদি থিয় হয় তেওঁতো থিয় হ'বই নাপায় না তেওঁতো ট্ৰাইবেল নহয় না এই গতিকে তেওঁ থিয় হ'ব নোৱাৰে অন্যান্য দলৰ পৰা যদি কোনোবাই থিয় হয় তেওঁলোকৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्वायरमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन